हेलो फ्रेंड्स আজি মই আপোনালোকক আমাৰ ঘৰত থকা কয়েল বাৰ্টৰ মানে কয়েল বাৰ্ট দেখুৱাম যেটো আমি অসমীয়াত বটা চৰাই বুলি কওঁ আৰু এটো আমাৰ ঘৰত প্ৰায় 2 মাহ ধৰি পালি আছো সৰি জি হক বলা আমি কয়েল চৰাই চাব যাও প্ৰথমতে লাইটটো অফ কৰি দিও এতিয়া যাও আছে Hold me close till I get up. Time is barely on our side. আমাৰ ঘৰৰ ফুল গছ বহুত ধুনীয়া লাগিছে The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Hey, এইটো বটা চৰাইৰ থকা ঘৰ Through the wastelands, through the highways, till my shadow turns to sun rays, and on. এইবিলাক বটা চৰাই জাপানিজ কয়েল বাৰ্ড কণী দিছে এটা দুই প্ৰকাৰৰ আছে এটা বগা পুখুৰী ইয়াতে ইয়াৰ যে টেপ তলপিনে ইয়াৰ মলমূত্ৰ পৰি আছে কণীবিলাক এনেকৈ আহে কণী পাৰিছে কিছুমানে খাই আছে দানা খাই আছে পানী খাই আছে ইফালেটো এনেকৈ দি থওঁ কাৰণ ইয়াতে আমাৰ ঘৰৰ কুকুৰাবিলাকে আহি দানা খাই সেইকাৰণে ইয়াতে এইটো মাৰি দি থৈছো খাই আছে We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. এতিয়া আমি পানী দিম দিনত পানী বহুত লাগে দানাতকৈ পানীয়ে বেছি খায় ইয়াত প্ৰায় 250টা মান জাপানিজ কয়েল বাৰ্ড আছে আৰু আমাৰ দিনত প্ৰায় 110টা মান কণী আহে আমি কণীবিলাক 3 টকাকৈ বিক্ৰী কৰি আছো বেপাৰী আহি লৈ যা থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে আজিলৈ এইখিনি বাই In number, fueled by them to see the